হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক চবকে মোৰ চেনেললৈ মই নমস্কাৰ জনাইছোঁ। আৰু আপোনালোক কেনে আছে? মোৰতো ভালেই, আশা কৰিছোঁ আপোনালোক চবৰে ভালেই থাকক। তো ফ্ৰেণ্ডছ, মোৰ আজি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হৈছে নতুন এটা বিশেষ ভিডিঅ' হয়, নতুন এটা প্ৰশিক্ষণৰ ওপৰত। আজি মই এই ভিডিঅ'টোৰ দ্বাৰা যিসকল আমাৰ মাৰ্চেল আৰ্ট প্ৰশিক্ষণ কৰা ল'ৰা ছোৱালী আছে, যিসকলে নেকি নিজৰ আৰ্থিক অৱস্থাৰ কাৰণে যিবিলাক ল'ৰা ছোৱালী ষ্টুডেণ্টে মাৰ্চেল আৰ্ট বিদ্যাটো অধুৰা কৰি ঘৰত বহি আছে, সিহঁতে সেইসকল ল'ৰা ছোৱালীৰ কাৰণে মোৰ ভিডিঅ'টো বহুত সুবিধাজনক হ'ব বুলি মই আশা কৰিছোঁ। গতিকে আৰু আপোনালোক চবেই মোৰ ভিডিঅ'টো মনোযোগ দি চাব আৰু শিকিব বুলি আশা কৰিছোঁ। গতিকে ফ্ৰেণ্ডছ, মই আৰম্ভ কৰিছোঁ ষ্টেপকেইটা। আজি দেখুৱাম বিশেষ কিছুমান ষ্টেপ শ্বৰ্ট ফৰ্মত দেখুৱাম। আজি মই কেনেকৈ কৰিব লাগে সেইটো বুজাই নিদিওঁ। কেইটামান ষ্টেপক লৈয়ে ভিডিঅ'টো লৈ আহিছোঁ। তো শ্বৰ্ট ফৰ্মত গোটেই ষ্টেপকেইটা এটা এটাকৈ দেখুৱাম। মনোযোগ দি চাই থাকিব আৰু প্ৰেক্টিছো কৰি থাকিব ভাল ধৰণে, তেতিয়া নিশ্চয় ছাকচেছফুল হ'ব।
প্ৰেক্টিছো কৰি থাকিব ভাল ধৰণে, তেতিয়া নিশ্চয় ছাকচেছফুল হ'ব। আগলৈ এনেকুৱা পাৱাৰফুল ভিডিঅ' পাবৰ আৰু আগলৈ এনেকুৱা নতুন মাৰ্চেল আৰ্ট প্ৰশিক্ষণৰ ওপৰত নতুন নতুন নিয়ম আৰু নতুন নতুন ষ্টেপ পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, যাতে মই নতুন ষ্টেপৰ ওপৰত যেতিয়া নতুন ভিডিঅ' বনাওঁ তেতিয়া নটিফিকেশ্যন আপোনালোকৰ হাতত আহি যায়। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমান বিশেষ কাৰণ নাই জানিবলৈ, ইয়াত শ্বৰ্ট ফৰ্মত কিছুমান ষ্টেপ কৰি দেখুৱালোঁ। তো আগলৈ আৰু ভাল ভাল ষ্টেপ, ইয়াতকৈ এডভান্স ষ্টেপ লৈ আহিম। বিভিন্ন ধৰণৰ মাৰ্চেল আৰ্টৰ প্ৰশিক্ষণ ইয়াতে আপোনালোকে চাবলৈ পাব আৰু শিকিবলৈ পাব। গতিকে আশা কৰিছোঁ আপোনালোক চবেই মই শিকোৱা প্ৰতিটো ষ্টেপ আৰু প্ৰতিটো ফৰ্ম ষ্টেপ বাই ষ্টেপ কৰে। তো ফ্ৰেণ্ডছ, আজিলৈ ইমানেই আছিলে। আকৌ নেক্সট টাইম লগ পোৱাৰ পুনৰ আশা কৰিছোঁ।